এছবিত চাকৰি কৰে আমাৰ ডিফেন্সত প্ৰতিৰক্ষা বিভাগত আৰু তেওঁ মঙলদৈৰ বল্লুপাৰা ৰামহৰিৰ ওচৰত আৰু লগতে তেওঁ এতিয়া ৰাঁচীত কৰ্মৰত হৈ আছে। তেওঁ ইমান এটা চৰকাৰী ব্যৱস্থাত থাকিও দায়িত্বত থাকিও প্ৰতিৰক্ষা বিভাগৰ দৰে বিভাগ এটাত চাকৰি কৰিও কাব্য চৰ্চা কৰি যোৱাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ আৰু আগলৈ এই চৰ্চা অব্যাহত ৰাখিব বুলি আশা কৰিছোঁ। আৰু অন্য এগৰাকী নিলয় নীলিম ডেকা মই বিচাৰিছোঁ, চিনাকি কৰি দিছোঁ আপোনালোকৰ ওচৰত। এওঁ আমাৰ চিনাকি মঙলদৈত ঘৰ। এওঁ ইকনমিক্সৰ মাষ্টাৰ্ছ ডিগ্ৰী কৰি উঠি এতিয়া তেওঁ প্ৰাগ নিউজত কৰ্মৰত হৈ আছে। আমাৰ টিভি চেনেল আছে, নিউজ চেনেল প্ৰাগ নিউজত আছে, কিন্তু তেওঁ এই গল্প কবিতা এইবিলাকৰ চৰ্চা কৰি বহুখিনি আগুৱাই গৈছে। তেওঁৰো মই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। গতিকে এইখিনি হৈছে আজিৰ মোৰ কাৰ্যসূচীটোৰ মূল কথা। কাব্য সংকলনখনি আজি উন্মোচন কৰা হ'ল। সেইখনত আমি কন্দৰ্প নাথ আৰু মই দুকুৰি কবিতাৰে কবিতা পুথিখন সজাইছোঁ। আশা কৰোঁ সকলো ৰাইজে আদৰি ল'ব। আজি শুভ উন্মোচন কৰিলে চিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ শইকীয়াদেৱে, তেওঁকো ধন্যবাদ জনালোঁ। কবিতা পুথিখনৰ আটাইকেইটা কবিতা ৰাইজে ভিন্ন স্বাদৰ সোৱাদ পাব বুলি আশা কৰিলোঁ। প্ৰথমতে দৰং জিলা সাহিত্য সভাক ধন্যবাদ জনাব বিচাৰিছোঁ। তেওঁলোকে আমাৰ এই কিতাপখন প্ৰকাশনৰ যি দায়িত্ব ল'লে, এই গধুৰ দায়িত্ব লৈ আমাক যথেষ্টখিনি উপকৃত কৰিলে। দৰং জিলা সাহিত্য সভাৰ সভাপতি সম্পাদক প্ৰমুখে সকলো বিষয়ববীয়াক আমি ধন্যবাদ জনাইছোঁ। লগতে আমাৰ শুভাকাংক্ষী যিসকলৰ উৎসাহ উদ্দীপনাৰ জৰিয়তে আমি ইমানখিনি আগবাঢ়িলোঁ। এয়া মোৰ দ্বিতীয়খন কাব্য সংকলন নিলয়ৰ লগত কৰিব পাৰে, এয়া মোৰ কাৰণে এটা ভাল খবৰ। মুনাক মই যথেষ্ট ধন্যবাদ জনাইছোঁ আৰু সকলো শুভাকাংক্ষীক এনেকৈ আমাক উৎসাহ দি আগলৈ এনেকৈ আগুৱাই যোৱাত সহায় কৰিব বুলি আশা কৰিছোঁ।